কিছু মানুহৰ পৰা ইমানেই প্ৰতাৰিত হয় যে তুমি নতুন কৰি বেলেগক ভাল পাবলৈ ভয় কৰিবা। যি তোমাক নিবিচাৰে তাৰ পিছত পৰি নাথাকিবা। তাইতো বিৰক্ত হয় আৰু তুমিও কষ্ট পাই থাকিবা। এই তিনি ধৰণৰ মানুহৰ অহংকাৰ বেছি থাকে। বেছি শিক্ষিত হ'লে, বেছি ধনী হৈ গ'লে আৰু বেছি সুন্দৰ হ'লে। যিজনে তোমাক সঁচাই ভাল পায় তাৰ মাজত এই চাৰিটা লক্ষণ দেখা পাবা। 1. সি কেতিয়াও তোমাক ব্যস্ততা নেদেখুৱাব। সি প্ৰতিটো সময়ত নহ'লেও দিনটোত এবাৰ হ'লেও কথা পাতিবলৈ বিচাৰিব। 2. সি কেতিয়াও তোমাৰ পৰা দামী দামী গিফ্ট নিবিচাৰে। তোমাৰ লগত অলপ কথা পাতিবলৈ পালেই অনেক সুখী হ'ব। 3. সি কেতিয়াও সৰু কৰি বা কষ্ট কৰি কথা নক'ব। যদি কোনো কাৰণে তোমাৰ মন বেয়া হৈ থাকে তেতিয়াহ'লে তোমাৰ মন ভাল কৰিবলৈ চেষ্টা কৰিব। 4. সি কেতিয়াও কোনো দিনেই তোমাক অৱহেলা নকৰে। সকলো পৰিস্থিতিতে তোমাক বুজিব, তোমাৰ কাষত থাকিব আৰু তোমাক ভৰসা দিব।